নমস্কাৰ ছাত্ৰসকল, আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা সুখবৰ লৈ আহিছোঁ। গতিকে বলক এই ভিডিঅ'ৰ জৰিয়তে আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে থকা এই সুখবৰটো জানি লওঁ। আৰু যিসকল ছাত্ৰবন্ধু পোন প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোলৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অন কৰি ল'ব। মোকো 5 মিনিট দিব। শ্ৰদ্ধেয় উপাধ্যক্ষ মহোদয়, মই পোনে পোনে যেহেতু মোৰ টাইমটো কম পোনে পোনে যাওঁ। 23 ডিচেম্বৰ 2015 তাৰিখৰ দিনা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক ৰেগুলাৰাইজ কৰিব লাগে বুলি, আৰু যেতিয়ালৈকে ৰেগুলাৰাইজ নহ'ব তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে বুলি এটা প্ৰস্তাৱ ডাইৰেক্টৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে চৰকাৰলৈ প্ৰেৰণ কৰিছিল। অধ্যক্ষ মহোদয়, মই প্ৰথমতে ক'ব খুজিছোঁ যে এইটো অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা তেওঁলোকৰ আন্দোলনৰ ফলস্বৰূপে, আৰু সেই মিটিংখনত ময়ো আছিলোঁ ডাইৰেক্টৰ ছ'চিয়েল ৱেলফেয়াৰৰ লগত। তেতিয়া এটা প্ৰস্তাৱ লৈছিলে আৰু প্ৰস্তাৱত পূৰা কপি অফিচিয়েল প্ৰপ'জেল মোৰ হাতত আছে। গতিকে মই প্ৰথমতে মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক নিয়মীয়াকৰণ কৰিবৰ কাৰণে চাকৰি আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে যেতিয়ালৈকে নিয়মীয়া নহয় তেতিয়ালৈকে বৃদ্ধি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, অংগনবাড়ী কৰ্মীসকলে আজিৰ দিনটোত অসমত 6,500 টকাৰ দৰমহা পায়। সেৱাৰ ফলস্বৰূপে 6,500 টকাৰ ৰেমুনাৰেশ্যন পায়। তাৰে 4,500 টকা কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে 2,000 টকা দিয়ে। অংগনবাড়ী সহায়িকাসকলে 2,250 টকা পায় কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু অসম চৰকাৰৰ পৰা 1,000 টকা পায়। মুঠতে 3,250 টকা পায়। কিন্তু আমি দেখিছোঁ যে কালি 23 তাৰিখৰ দিনা লোকসভাত যি প্ৰশ্নৰ উত্তৰ দিছে, সেই লোকসভাত দিয়া প্ৰশ্নৰ উত্তৰ দেখিছোঁ যে ষ্টেট চেয়াৰবিলাকৰ ক্ষেত্ৰত অন্য ৰাজ্যবিলাকে বহুত বেছি দি আছে। যেনেকৈ ধৰক তেলেংগানাই ষ্টেট চেয়াৰ কৰ্মীৰ কাৰণে 9,150 টকা এক্সট্ৰা দিছে, আৰু অংগনবাড়ী হেল্পাৰৰ কাৰণে 5,550 টকা দিছে। গতিকে তেলেংগানাত বহুত বেছি দৰমহা অংগনবাড়ী কৰ্মী সহায়িকাসকলে পায়। ঠিক তেনেকৈ দিল্লী, ঠিক তেনেকৈ আনকি কেৰেলাতো অংগনবাড়ী কৰ্মী আৰু সহায়িকাবিলাকৰ যিটো ৰেমুনাৰেশ্যন এইটো যথেষ্ট বেছি। আজিৰ দিনটোত কোনো মানুহে তেওঁ সেৱাই কৰক বা তেওঁ চাকৰিয়ে কৰক, যিয়ে নকৰক লাগিলে 6,500 টকা আৰু 3,250 টকাত কেতিয়াও পৰিয়াল চলোৱাটো সম্ভৱ নহয়। এইটো যদি কৰিবলৈ দিয়ে তেতিয়াহ'লে ব্যৱস্থাটো ভালকৈ নচলিব, শিশুসকলৰ প্ৰতি প্ৰকৃত প্ৰতিপালন নহ'ব আৰু কৰাপশ্যন হ'ব। গতিকে মই ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ এইটোৰ এটা অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে ছাত্ৰবন্ধুসকল, অখিল গগৈ ডাঙৰীয়াৰ এই মন্তব্যৰ ওপৰত আপোনালোকৰ মতামত কি অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাই দিব। আৰু যিসকল ছাত্ৰবন্ধু পোন প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোলৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অন কৰি ল'ব। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।